আপোনাৰ লগত ঘূৰি ফুৰাটো যদি ভূত হৈ যায় কেনেকুৱা লাগিব ভাবি চাওকচোন। আজি যোনটো কাহিনী পঠিয়াইছে মইনা নামৰ ভাইটি এটাই, মানে তাৰ কাহিনী নহয়, মানে মাকৰ কাহিনী সি লিখি মোক ইনষ্টাগ্ৰামত পঠিয়াইছে। কৈছে মাক তেতিয়া কলেজত পঢ়ি আছিলে, তাৰপিছত ক্লাছলৈ যায় সন্ধিয়া টাইমত, মানে 4টা বজাত ক্লাছলৈ যায়, 6টা বজাত ঘূৰি আহে। তো সিহঁতৰ ছাইডৰ ইখনৰ গাঁৱত, মানে যোনখন মানে গাঁৱত টিউশ্যন কৰিবলৈ যায়, সিহঁতৰ গাঁৱৰ পৰা মানে ছাইডৰখন গাঁৱত যাওঁতে এখন হাবি পায়, মানে হাবিখন পাৰ হৈ যাব লাগে। 4টা বজাত গ'ল, টিউশ্যন কৰিলে। মাকৰ যোনজন লগৰ, মানে সেইদিনা লগৰজনী যোৱা নাছিলে, মানে লগৰ এজনী যায় মানে। তাৰপিছত 6টা বজাত মোৰ ঘৰ আহি আছে, আৰু ঘৰ আহি আছে, তাৰপিছত দেখিছে হাবিখনৰ মাজতে পুল এটা আছে, সেই পুলটোতে তাই মাকৰ লগৰজনী বহি আছে। তাৰপিছত মাকে দেখিলে, সুধিলে তই যে আজি টিউশ্যন আহিলে কি কৰিছ ইয়াত বহি বোলে। তাৰপিছত লগৰজনীয়ে হেনো মাকৰ মুখলৈ চালে, চাই পেলাই ডাঙৰ কিবা চিঞৰি পেলাই হাবি মাজলৈ পূৰা দৌৰ মাৰিলে। চ' মাকে লগালগ ভয় খালে, কি হ'ল আকৌ একো লগালগ মানে একদম সিহঁতৰ মানে লগৰজনী ঘৰত মাকক ক'বলৈ গুচি গ'ল যে এই হাবি মাজত দৌৰ মাৰিলে বুলি। তাৰপিছত লগৰজনী ঘৰ পাই দেখিছে তাই বিচনাত বহি আছে। চ' মাকে সুধিলে তইতো বোলে হাবি মাজত দৌৰ মাৰিছিলি। চ' তাই কৈছে বোলে মইতো যোৱাই নাই, মই কেনেকৈ যোৱাই নাই, যে বোলে বেমাৰ বোলে ঘৰত শুই আছোঁ। তাৰপিছত মাকে ভাবিছে সেইটো কিবা বেলেগ বস্তু আছিলে বোলে, ভাল বাচিলে আজি মই বোলে।